সিৰিয়াছলি মানে মই এইটো কথা কৈছো যদি মোৰ কিবা এটাৰ কাৰণে মই কাৰোবাক পইচা দিবলগীয়া হৈছে তাৰমানে মই নিজে নিজক বিক্ৰী কৰি থকা নাই জানো হয় না নহয় নিজে নিজক কোনে বিক্ৰী কৰে নিজে নিজক বিক্ৰী কৰা মানুহ বহুত আছে সঁচা কথা নিজে নিজকে সজাই তৰাই দিয়ে যে সিদিনাখন তুমি বাইদেউ এজনীৰ কিবা এটা হেৰি কৰি আছিলা পডকাষ্ট এটা কৰি আছিলা তো বাইদেউজনী খুব সুন্দৰকৈ কৈছে যে কোনোবাই যদি নিজে নিজক বিক্ৰী কৰে সেইটো প্ৰষ্টিটিউট ৰাইট আৰু বাইদেউজনী আৰু এটা কথা কৈছে যে বিবাহিত মাইকী এজনীয়ে যদি বেলেগ এটা মতাৰ লগত যাবলৈ কুণ্ঠাবোধ নকৰে তেনেহ'লে তাতকৈ বেয়া আৰু তেওঁ আৰু তুমি তেতিয়া কৈছা যে প্ৰষ্টিটিউটতকৈও বেয়া চাগে সেইটো প্ৰষ্টিটিউট যি ধৰণে চাই সমাজে এক্সেক্টলি মানে আপুনি মন কৰিবচোন গণেশগুৰি বুলি টাইটেল এটা আছে এতিয়া এইটো চবেই ৰাতি গালি হিচাপে ব্যৱহাৰ কৰে যে গণেশগুৰি মই নাজানো তেওঁলোকৰ কি মই জাষ্টিফিকেশ্যনো নিদিওঁ এইটো ভাল নে বেয়া মই নাজানো কিন্তু এই কামটো কৰি থকাটো সেইটো আৰু ডাঙৰ অপৰাধ আৰু সেইটো কিন্তু সেইকেইজনী হয়তো ছোৱালী বা সেইকেইজনী যুৱতী বা সেইকেইজন পুৰুষে হয়তো আজি সমাজৰ ভদ্ৰলোক এই বস্তুটো আল্টিমেটলি আমি ঘূৰি পকি দেখিছোঁ লাইফ ইজ এ চাইকেল পডকাষ্ট ইজ অলছ এ চাৰ্কেল আমি ঘূৰি পকি তাতে আহিছোঁ আৰম্ভণি হৈছিলে কেইদিন মনত আছে মুখা পিন্ধা ভদ্ৰলোকৰ কমি নাই অসমটো বাদ দিয়া যেনেকৈ তুমি কৈছা ধৰা গুৱাহাটীৰ ন আমি এতিয়া গুৱাহাটীৰ পৰা বেছি দূৰ নহ'লেও আমি গুৱাহাটীখন জানো ইয়াতে অকল মুখা পিন্ধা ভদ্ৰলোকে দেখা পাবা যি মানে দুনিয়াত দিনৰ বেলাটো খুব সুন্দৰ আৰু নিশাৰ বেলা যোনটো ন নিশাৰ বেলাটো অকল লালসা আৰু এই মাদক দ্ৰব্যতে চলি আছে আৰু মইতো মদে খাওঁ চলি আছোঁ জিন্দা ভালে তেওঁলোকৰ মাদক দ্ৰব্যবিলাক আৰু বেলেগ লেভেলত গুচি গৈছে এণ্ড দেট ইজ ৰিয়েলিটি